নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি বহাগৰ 1 তাৰিখ, অসমীয়া নৱবৰ্ষৰ 1 তাৰিখ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া সময় 6টা বাজিছে। আমি সকলো ওলাইছোঁ এতিয়া বোকা খেলিবলৈ। ড্ৰেছ চেঞ্জ কৰি লৈছোঁ। এতিয়া গোটেইকেইজন আমি প্ৰথমতে ওলাইছোঁ। আমাৰ কাষতে সেই বাবাটো দা বুলি কয়, ওচৰতে আছে। তেখেতৰ পৰা আৰম্ভ কৰিম, এতিয়া বোকা খেলিম। গতিকে সকলোবিলাক চাই থাকিব, দেখুৱাই থাকিম। আৰু পিছতো ঢেৰ কিবাকিবি খেল আছে, বাকীখিনি পিছত চাব। চাই থাকক। আমি বোকা খেলি আছোঁ, দেখিছে গোটেই পুৰা ৰাইজ। ভাল কথা। ঠিক আছে। গোটেই ৰাইজে বোকা খেলি আহি আছে। এতিয়া ফুটবল খেল হ'ব, অকণমান দেখাবলৈ চেষ্টা কৰিম। মোবাইলটো নানিলে মানে এই বেলেগ এটা মোবাইলত কৰি আছোঁ। এতিয়া বোকা পুৰা সানি আছোঁ, গোটেইখিনিকে দেখুৱাই দিম। পুৰা বোকা খেলি চব ভাগৰুৱা হৈ গৈছে। এতিয়া বল আছে, ডেকা আৰু বুঢ়াৰ মাজত ফুটবল খেল প্ৰতিযোগিতা গৈ আছে। আমি তালৈ চাই থাকিব ভিডিঅ'টো। ইজনে কি হ'ল, ষ্টেটাছ দিছিলে মোক সানিব নোৱাৰি বুলি, বোকা খান্দি বিচনাৰ পৰা ধৰি আনি পুৰা সানি দিয়া। ৰাইজে বোকা খেলি পুৰা ফুটবলৰ অভিমুখে। পুৰা বোকা সানি দিলে, মূৰে চূৰে সানি দিলে। এতিয়া আমি গৈ আছোঁ ফুটবল খেলিবলৈ। গোটেই ৰাইজসকল আগত গৈ আছে, গোটেই বোকা চোকা পুৰা সানি আজৰি। এতিয়া এইবিলাক শুকাই গ'ল বাৰু, পুৰা খেলিলোঁ। এয়া পুৰা গৈ আছে সকলো, দেখুৱাই আছোঁ। দেই ভাগৰ লাগিলে দেই। ৰাইজ বল খেলিবলৈ কেনেকুৱা লাগিলে? বল খেলিবি নাই? খেলিম। এনেকুৱাই খেলিলোঁ পুৰা। বল কিন্তু ভৰিত লগা নাই, খালি বলটো এই ভিতৰত বাৰ্ণাৰটো ওলাই গ'ল, খেলিব নোৱাৰা হৈ গ'ল। খেল বন্ধ, কিন্তু ৰখা হৈছে, পিছে পৰে খেলা হ'ব। বল চেছ, খেলিছোঁ কিন্তু ভৰিত বল নাই লগা মোক। ৰাইজে বল খেলিব নাপালে। আমি মানে বল খেলিছিলোঁ, 15 মিনিটমান খেলিছিলোঁ, কিন্তু ব্লাডাৰটো ওলাই থাকিলে ফাটি পেলাই। একদম বহুত বেয়া লাগিছে, মানে বছৰকৈ পিন্ধানি এইটো ওলাই গ'ল, বহুত বেয়া লাগিছে। আমি এতিয়া বোকা খেলি হৈ গ'ল, আৰু এতিয়া জীয়া ঢলত গোটেইকেইটাই গা ধুবলৈ বুলি গৈছোঁ। এফালে চাই দে এবাৰ, এফালে আমি গোটেইকেইটা ওলাইছোঁ এতিয়া জীয়া ঢলত গা ধুই আহোঁ, দেখুৱাই আছোঁ বাৰু। আৰু বাকীকেইজন এই আগত আছে, চাই থাকক। কেলে আকৌ ফাইনেলি আহি পালোহি জীয়া ঢলত। ৰাইজ দেখিছে নাই, ধেৰ ৰাইজ আছে, গা ধুবলৈ আহিছে সকলো বোকা খেলি লৈ। আমিও আহিছোঁ, এতিয়া গা চাটো ধুই লৈছোঁ। ৰ'ব, আমাৰ ৰাইজ গা ধুবলৈ ৰেডি। বাবুলালে এতিয়া কি দিব? এতিয়া ড্ৰাইভ মাৰিব ন? ৰেডি? 1 2 3 ৰাইজে গা ধুই আছে পুৰা। এফালে হৈ গ'ল ধুই, আমি ধুম আৰু এতিয়া। ধুই লওঁ অকণমান দেই। মোবাইল খালি জুবে মানে কম দামী মোবাইল যে। আমাৰ গা ধুই হৈ গ'ল,
এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু গোটেইখিনি সেইফালে গৈছে ৰেডি হৈছেগৈ আমি যাম এতিয়া আৰু হেৰি ভিডিঅ'টো ইমানতে সামৰিব লাগিব আৰু বেলেগ ভিডিঅ' আছিলে খেলৰ কিন্তু সেইখিনি এতিয়া দিবলৈ হ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো সেইকাৰণে ভাবিছোঁ মই বেলেগ এটা ভিডিঅ'ত গোটেইখিনি দিম সকলোৱে চাব আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰিব শ্বেয়াৰ এটা কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ